নমস্কাৰ, আসসালামু আলাইকুম। আজি মই লৈ আহিছোঁ কাশ্মীৰী আচাৰ। আহকচোন চাওঁ কেনেকৈ বনোৱা হয় কাশ্মীৰী আচাৰ। মই দুটা মিডিয়াম সাইজৰ আম লৈছোঁ। এটা কথা মনত ৰাখিব, এইটো আচাৰ বনাবলৈ হ'লে গুঠলিটো পুৰত হ'ব লাগিব। মই এনেকৈ বাকলি গুচাই মই আমখিনি কাটি লৈছোঁ। এতিয়া এটা পাত্ৰত মই পৰ্যাপ্ত পৰিমাণে পানী লৈছোঁ, ঠাণ্ডা পানী, আৰু তাতে 4 টেবুল স্পুন মই নিমখ, ভালকৈ নিমখখিনি পানীৰ লগত মিক্স কৰি ল'ম। এই পানীত মই এতিয়া আমখিনি 2 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। 2 ঘণ্টামান পিছত চাওক আমখিনি কেনেকুৱা হৈছে। নিমখ পানীৰ পৰা আমখিনি তুলি মই টাৱেলত ভালকৈ পানী শুকাই লৈছোঁ, মুচি লৈছোঁ। এই ক্ষেত্ৰত আপুনি ৰ'দতো শুকাই দিব পাৰে, যিহেতু এই সময়ত মোৰ ৰ'দ নাই, সেইকাৰণে মই টাৱেলত মুচি শুকাই লৈছোঁ। দুয়োটাই কৰিব পাৰে, মুচিও ল'ব পাৰে, নাইবা আপুনি ৰ'দতো শুকাই ল'ব পাৰে। আমৰ পৰা পানীখিনি শুকাই গৈছে। এতিয়া মই কাশ্মীৰী জলকীয়া 2টা সৰু সৰুকৈ কাটি ল'ম। এই ক্ষেত্ৰত কাশ্মীৰী জলকীয়া নাথাকিলে শুকান জলকীয়া, যিকোনো জলকীয়া সৰু সৰুকৈ কাটি ল'ব। মোৰ যিহেতু কাশ্মীৰী জলকীয়া আছিলে, গতিকে মই সেইটোৱে সৰু সৰুকৈ কাটি ল'ম। জলকীয়াৰ গুটিবোৰ থাকিব নালাগে, জলকীয়াৰ গুটিবোৰ এৰাই ল'ম এনেকৈ মাজত ফালি, আৰু তাৰপিছত সৰু সৰুকৈ কাটি ল'ম। মই জলকীয়া মাত্ৰ 2টা লৈছোঁ। আপোনালোকে বেছিও ল'ব পাৰে, যিহেতু কিছুমানে জ্বালাটো ভাল পায়, জ্বালাটো কম বেছিও কৰিব পাৰে। যদি জ্বলা আচাৰ ভাল পায় তেনেহ'লে শুকান জলকীয়া মিনিমাম 8ৰ পৰা 10টা ল'ব। 10টা এনেকৈ সৰু সৰুকৈ কাটি ল'ব। মই দেখুওৱা ধৰণে আপোনালোকেও শুকান জলকীয়া থাকিলে তেনেকৈ কাটি ল'ব, নাইবা যিকোনো ৰঙা ৰঙৰ জলকীয়া আপুনি এনেকৈ কাটি ল'ব। আদাবিলাকো মই দীঘল দীঘলকৈ পাতলকৈ কাটি ল'ম। মই দেখুওৱা ধৰণে আপোনালোকেও কাটি ল'ব। চাওক মই কেনেকৈ আদাবিলাক কাটি লৈছোঁ। আদাখিনিও মই অলপ শুকাই লৈছোঁ পানীখিনি। এনেও দিব পাৰি, কিন্তু তথাপিও মই পানীখিনি গুচাই লৈছোঁ। এতিয়া এটা পাত্ৰত মই 2 কাপ চেনি আৰু 3 কাপ পানী দিছোঁ। আপোনালোকৰ সুবিধা মতে মই মেজাৰমেণ্ট কাপ হিচাপে জুখি দিছোঁ, সেই হিচাপে আপোনালোকে দিব। চেনিখিনি ভালকৈ পানীৰ লগত মিহলি হোৱালৈকে মই লৰাই চৰাই গৈছোঁ। এয়া চাওক চেনিবিলাক গলি আছে। চেনি গলি গৈছে। এতিয়া মই আদাৰ টুকুৰাকেইটা দিছোঁ। আদা দিয়াৰ পিছত মই কেইমিনিটমান লৰাই আছোঁ। উতল উঠাৰ পিছত মই ইয়াত আমখিনি দি দিছোঁ।
আমৰ টুকুৰাকেইটা দি মই চেনিৰ চিৰাৰ লগত মিহলাই দিছোঁ আৰু 1 টেবুল স্পুন মই নিমখ দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। নিমখখিনি মই মিক্স কৰি দিছোঁ। মিক্স কৰি দিয়াৰ পিছত গেছৰ ফ্লেম মই হাইত ৰাখি 10 মিনিটমান এনেকৈ ৰাখি দিম। 10 মিনিটমান পিছত চাওক কালাৰটো কেনেকৈ চেঞ্জ হৈ আছে। চাওক কালাৰ কিমান ধুনীয়া হৈ আছে। এনেকৈ আৰু হাই ফ্লেমত মই কেইমিনিটমান ৰাখিম। এতিয়া মই কাশ্মীৰী জলকীয়াখিনি দি দিছোঁ। দেখিবলৈ কিমান ধুনীয়া হৈ আছে নহয়, চাওকচোন কেনেকুৱা। এতিয়া জলকীয়াৰ টুকুৰাকেইটা মই আমৰ লগত মিক্স কৰি দি আকৌ 10 মিনিটৰ কাৰণে হাই ফ্লেমত ৰাখি দিম। চেনিৰ চিৰা বেছি ঘন হোৱা অনুভৱ হ'লে অলপ পানীও দিব পাৰে, একো প্ৰব্লেম নাই। 10 মিনিটমান পিছত মই 2 টেবুল স্পুন লেমন জুচ বা নেমুৰ ৰস দিছোঁ। এইটো আপোনালোকে ভিনেগাৰো দিব পাৰে নাইবা নেমুৰ ৰসো দিব পাৰে। নেমুৰ ৰসে চেনিবিলাক গোট মাৰিবলৈ নিদিব আৰু সংৰক্ষণ কৰিবলৈ সুবিধা হ'ব, যাৰ কাৰণে এইটো দিয়া হয়। এয়া চাওক ইমান ধুনীয়া আৰু স্বচ্ছ হৈ পৰিছে আমৰ টুকুৰাবিলাক। আৰু কিছু সময় মই এনেকৈ ৰান্ধি থাকিম। আমৰ টুকুৰাবিলাক স্বচ্ছ হৈ আহিলেও মই চেনিৰ শিৰাটো কিছু ঘন হোৱাটো ভাল পাওঁ। কিছুমানে এনেকৈও ৰাখি দিয়ে নাইবা শিৰাটো ঘনো কৰে। মই অলপ ঘন কালাৰফুল চিৰাটো ভাল পাওঁ, যাৰ কাৰণে মই আৰু অলপ হাই ফ্লেমত ৰাখি দিম। চেনিৰ চিৰাটোও ঘন হৈ আহিছে, চাওক কালাৰফুল হৈছে। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিছোঁ আৰু নিজে নিজে ঠাণ্ডা হোৱালৈকে মই এনেকৈ ৰাখি দিম। এয়া কিছু ঠাণ্ডা হৈ আহিছে, আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া কালাৰফুল হৈ পৰে। এয়া আমাৰ কাশ্মীৰী আচাৰ ৰেডি। এতিয়া ঠাণ্ডা কৰি সংৰক্ষণ কৰি ৰাখি দিব। ধন্যবাদ মোৰ লগত এইটো ভিডিঅ' চোৱাৰ বাবে। আশা কৰোঁ আগলৈও চাব আৰু ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।